ওয়েলকাম টু আওয়ার চ্যানেল সেক্স ফ্রম এক্স জিকে। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল কোন দেশে সকলোতকৈ বেছি কণ্ডম বনায়? ইয়াৰ উত্তৰ হ'ব আমেৰিকা দেশে। মৰমৰ দৰ্শকসকল, যদি আমি সোধা কিছুমান প্ৰশ্নৰ উত্তৰ আপোনালোকে আগতীয়াকৈ জানে তেনেহ'লে কমেণ্ট বক্সত উত্তৰ দিব। আমাৰ আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল কিছুমান পুৰুষৰ পুংলিংগ কিয় বেকা হৈ যায়? ইয়াৰ উত্তৰ হ'ব অধিক হস্তমৈথুনৰ বাবে। আমাৰ আজিৰ তৃতীয় প্ৰশ্নটো হ'ল বিবাহিত মহিলাবোৰক কোনটো পজিশ্যনত ছেক্স কৰিলে সিহঁতে সোনকালে সন্তুষ্টি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব ডগী পজিশ্যনত। আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল ছেক্স কৰি উঠাৰ পিছত আমাৰ কিয় পেচাব লাগে? ইয়াৰ উত্তৰ হ'ব আমাৰ শৰীৰ সম্পূৰ্ণৰূপে সন্তুষ্টি লাভ কৰাৰ বাবে। আমাৰ পঞ্চম প্ৰশ্নটো হ'ল কোনটো পজিশ্যনত ছেক্স কৰিলে মহিলাবোৰ সোনকালে গৰ্ভৱতী নহয়? ইয়াৰ উত্তৰ হ'ব কোলাত বহাই লৈ ছেক্স কৰিলে। আমাৰ ষষ্ঠ প্ৰশ্নটো হ'ল কোনটো পজিশ্যনত ছেক্স কৰিলে পুৰুষৰ লিংগ সম্পূৰ্ণভাৱে মহিলাৰ যোনিত সোমাই যায়? ইয়াৰ উত্তৰ হ'ব ডগী পজিশ্যনত। আজিলৈ ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈও এনেকুৱা ধৰণৰ জ্ঞানমূলক ভিডিঅ' পাই থাকিবৰ বাবে।